সহায় কৰিছে আপোনালোকে জুনমনিৰ তদন্তটো বিচাৰিছে আৰু তদন্তৰ খাতিৰত আমাক আজি CBI আমাক ইয়াত মাতিছিলে আমি আহিছিলোঁ মাতৃ ভাতৃ মই আহিছোঁ আৰু তদন্তৰ খাতিৰত আমাকো তেওঁলোকে ক'ব দিয়া নাই জুনমনি আপোনালোকে সঁচাকৈ বিচাৰিছে অসমৰ ৰাজ্যই বিচাৰিছে আৰু এইটো আমি বাৰে কৰি আছোঁ গতিকে তদন্তৰ খাতিৰত আমি আজি অকণমান আপোনালোকক ক'বলৈ হেৰি পাইছোঁ আমাক বাধা দি থৈছে নাই নাই আমিতো কৈছোঁ অকল আমিয়ে কোৱা নাছিলোঁ আমাৰ পৰিয়াল তৰফৰ পৰা তথা দল সংগঠন অসমৰ বিভিন্ন ফেচবুক বা হেৰি এটা জাগৰণ সৃষ্টি কৰিছিলে যিটো CBIক জুনমনিৰ ৰহস্যজনক মৃত্যুটো CBIক দিব লাগে বুলি আৰু CBIক দিয়াৰ পাছত আমি আশ্বস্ত তেওঁলোকৰ পৰা যথেষ্টখিনি আমি সহায় পাইছোঁ আমিও তেওঁলোকক কথা দিছোঁ সহায় কৰিম যিমানখিনি পাৰোঁ আৰু তেওঁলোকে ষ্টেপ বাই ষ্টেপ আমাক কৈছে ষ্টেপ বাই ষ্টেপ আপোনালোকক আমি হয়তো মাতিম আপোনালোকে আহিব লাগিব বা আমি আৰু মাতি যাম না আমি প্ৰয়োজন সাপেক্ষে কৈছে মাতিবলৈ নাই নাই চাওক এটা ইয়াতে এটা যিটো আগতে যিটো ৰেড কৰিছিলে কি ধৰক তেওঁলোকে এটা চাই গৈছে বেলেগ ধৰক নাই নাই এইটো মিছা কথা কোনো সন্মুখাসন্মুখীকৈ হেৰি কৰা নাই আমাৰ তেওঁ সুকীয়াকৈ চলাইছে আমি নাজানো তেওঁক চলাইছে নে নাই আপোনালোকৰ মিডিয়া থ্ৰুৰে আমি গম পাইছোঁ ৰাজা ইচ্ছাত তাত আমি জুনমনি তদন্তটো আমি উচিত তদন্তটো বিচাৰোঁ মই তেখেতৰ একদম জ্যেষ্ঠ ভাতৃ হয় আৰু মই এখন ঘৰৰ জন্মনি মোৰ হাতৰ পৰাই ডাঙৰ হোৱা আৰু এখন ঘৰৰ মই এজন গাৰ্জেন নিশ্চয় আপোনালোকক মই অলপ আগতে আপোনালোকক কৈছোঁ যে তদন্তৰ খাতিৰত আপোনাক তদন্ত FI খনত যেনেকৈ আছে গোটেইখিনি তাতে পাইছোঁ গতিকে তদন্তৰ খাতিৰত আমাকো আমাৰ মুখ বন্ধ কৰিব দিছে আপোনালোকক খালি অকণমান ধৈৰ্য ধৰক এটা ভাল খবৰ আপোনালোকে পাব মাকো নাপাব তেওঁ অসুখ আমাৰ এতিয়ালৈকে তাত চৰকাৰী পক্ষৰ ফালৰ পৰা কোনো আমাৰ লগত যোগাযোগ কৰা নাই এদিন মাত্ৰ আমাৰ তাত লোকেল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তাত গৈছিলে তেওঁ অকণমান দেৰি বহি গুচি আহিছে তাৰ পাছত আমাৰ লগত কোনো তেনেকুৱা যোগাযোগ কৰা নাই নগাঁও পুলিচ প্ৰশাসনৰ পৰা আমাক এটা ৰহা থানাৰ যিগৰাকী লেডি অফিচাৰ আছিলে তেখেতৰ থ্ৰুৱেদি গৈ আমাক 50,000 টকা এটা দিয়া নাই নাই এতিয়া DGP গৰাকীৰ লগত যিটো আমি পাইছিলোঁ যে এইটো নগাঁও আৰক্ষীৰ লগত একেলগে DGP মহোদয়ৰ লগত যোগাযোগ কৰিহে 50,000 টকাটো দিছিলে যোৱা নাই আমাক কোনো কাৰো লগত কোনো যোগাযোগ কৰা মাত্ৰ 50,000 টকা ছাত্ৰ আগত কোনো খবৰ লোৱা নাই কাৰণ গোটেই ছাত্ৰটো আমি পাতিছোঁ আপোনালোকে দেখা পাইছে আমি সমূহ ৰাইজৰ দান বৰঙণিৰ দ্বাৰাই আমি আমাৰ আপোনালোকেও আমাক বহুত সহায় কৰিছে আপোনালোকে জুনমনিৰ তদন্তটো বিচাৰিছে আৰু তদন্তৰ খাতিৰত আমাক আজি CBI আমাক ইয়াত মাতিছিলে নগাঁৱত আমি আহিছিলোঁ আমাৰ মাতৃ ভাতৃ মই আহিছোঁ আৰু তদন্তৰ খাতিৰত আমাকো তেওঁলোকে একো ক'ব দিয়া নাই গতিকে আপোনালোকৰ যদি জুনমনি আপোনালোকে সঁচাকৈ বিচাৰিছে ৰহস্যজনক যিটো মৃত্যুৰ তদন্ত অসমৰ ৰাজ্যই বিচাৰিছে আৰু এইটো আমি বাৰে কৰি আছোঁ গতিকে তদন্তৰ খাতিৰত আমি আজি অকণমান আপোনালোকক ক'বলৈ হেৰি পাইছোঁ আমাক বাধা দি থৈছে নাই নাই আমিতো কৈছোঁ অকল আমিয়ে কোৱা নাছিলোঁ আমাৰ পৰিয়াল তৰফৰ পৰা তথা দল সংগঠন অসমৰ বিভিন্ন ফেচবুক বা হেৰি এটা জাগৰণ সৃষ্টি কৰিছিলে যিটো CBIক জুনমনিৰ ৰহস্যজনক মৃত্যুটো CBIক দিব লাগে বুলি আৰু CBIক দিয়াৰ পাছত আমি আশ্বস্ত তেওঁলোকৰ পৰা যথেষ্টখিনি আমি সহায় পাইছোঁ আমিও তেওঁলোকক কথা দিছোঁ সহায় কৰিম যিমানখিনি পাৰোঁ আৰু তেওঁলোকে ষ্টেপ বাই ষ্টেপ আমাক কৈছে ষ্টেপ বাই ষ্টেপ আপোনালোকক আমি হয়তো মাতিম আপোনালোকে আহিব লাগিব বা আমি আৰু মাতি যাম না আমি প্ৰয়োজন সাপেক্ষে কৈছে মাতিবলৈ নাই নাই চাওক এটা ইয়াতে এটা যিটো আগতে যিটো ৰেড কৰিছিলে কি ধৰক তেওঁলোকে এটা চাই গৈছে বেলেগ ধৰক নাই নাই এইটো মিছা কথা কোনো সন্মুখাসন্মুখীকৈ হেৰি কৰা নাই আমাৰ তেওঁ সুকীয়াকৈ চলাইছে আমি নাজানো তেওঁক চলাইছে নে নাই আপোনালোকৰ মিডিয়া থ্ৰুৰে আমি গম পাইছোঁ ৰাজা ইচ্ছাত তাত আমি জুনমনি তদন্তটো আমি উচিত তদন্তটো বিচাৰোঁ মই তেখেতৰ একদম জ্যেষ্ঠ ভাতৃ হয় আৰু মই এখন ঘৰৰ জন্মনি মোৰ হাতৰ পৰাই ডাঙৰ হোৱা আৰু এখন
এখন ঘৰত মই এজন গাৰ্জেন পাইছোঁ। যোনবোৰে মাতৃয়ে যাৰ যাৰ নামত অভিযোগ কৰিছিলে নিশ্চয় আপোনালোকক মই অলপ আগতে আপোনালোকক কৈছোঁ যে তদন্তৰ খাতিৰত আপোনাক তদন্ত FIR খনত যেনেকৈ আছে গোটেইখিনি তাতে পাইছে। গতিকে তদন্তৰ খাতিৰত আমাকো আমাৰ মুখ বন্ধ কৰিব দিছে। আপোনালোকেও খালি অকণমান ধৈৰ্য ধৰক, এটা ভাল খবৰ আপোনালোকে পাব। মাকো নাপাব, তেওঁ অসুখ হয়। আমাৰ এতিয়ালৈকে তাত চৰকাৰী পক্ষৰ ফালৰ পৰা কোনো আমাৰ লগত যোগাযোগ কৰা নাই। এদিন মাত্ৰ আমাৰ তাত লোকেল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তাত গৈছিলে, তেওঁ অকণমান দেৰি বহি গুচি আহিছে। তাৰ পাছত আমাৰ লগত কোনো তেনেকুৱা যোগাযোগ কৰা নাই।